হাই এভৰিৱান তো মই হৈছোঁ তোমালোকৰ মৰমৰ ব্ৰেনজিত দা আৰু তোমালোকে অলৰেডি চাগে গম পাইছা যে খুব এটা ধুনীয়া এপটোৰ বিষয়ে হয় নহয় যে যিটোৰ নাম হৈছে কিউৰিয়াছ অসমত এনেকুৱা এটা একমাত্ৰ এপ যিটো তোমালোকে সকলো বস্তু বহুতেই বেছি স্মাৰ্ট ৱেত কৰিব পাৰিবা ন তো এই এপটো বহুতে বৰ্তমান ইউজ কৰি আছে কিন্তু তেওঁলোকে যিহেতু ইমানেই বেছি সুবিধা আছে যে তুমি কেনেকৈ ইউজ কৰিব লাগে বহুতে বুজি পোৱা নাই সেইটো কাৰণে এই ভিডিঅ'টোত আমি এপটো কেনেকৈ ইউজ কৰিব লাগে ক'ৰ পৰা ডাউনলোড কৰিব লাগে কেনেকৈ ইনষ্টল কৰিব লাগে কেনেকৈ তাত পঢ়িব লাগে কি ফিচাৰ্ছ আছে সব বস্তু ভালকৈ বুজি ল'ম ঠিক আছে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে 15-20 মিনিট হ'ব পাৰে তোমালোকে ভালদৰে চাই লোৱা হ'ব এতিয়া আমি এপটো ক'ত পাম চাবা হা এপটো ক'ত পাবা মই তোমাক কৈছোঁ ন অলৰেডি যে এপটো তোমালোকে ভিডিঅ' লেকচাৰ কুৱেশ্যন বেংক এক্সেল নোট টেষ্ট সব ছাবজেক্টৰে পাবা এটা ছাবজেক্টৰ নহয় সব ছাবজেক্টৰ আৰু ইয়াত তোমালোকে নিজৰ যিবোৰ ট্ৰেক কৰিব পাৰিবা নিজৰ প্ৰচেছবোৰ কিমান পঢ়িছা কিমান নাই পঢ়া কিমান কনচেপ্ট ক্লিয়াৰ হৈছে কোনটো পৰীক্ষাত কিমান মাৰ্ক পাইছা তুমি কিমান ৰেংকত আছা আৰু বহুতো মই কৈ থাকিলে শেষ নহ'বগৈ হ'ব বাৰু তোমালোকে এপটো পাবা কেনেকৈ তো তোমালোকে কি কৰিবা জাষ্ট গুগলত যাবা গুগলত গৈ তোমালোকে টাইপ কৰিবা যে www.curious.in হ'ল যে তোমালোকে www.curious.in ক্লিক কৰিবা তো তোমালোকৰ এনেকৈ এপটো আহি যাব এটা স্পেচিয়েল অফাৰ এটা চলি আছে মই তোমালোকে কৈছিলোঁ যে প্ৰথম 100টা ষ্টুডেণ্টৰ কাৰণে এইটো জাষ্ট পূৰণ চিনটো টিপি দিবা ওপৰত হ'ল পূৰণ চিনটো টিপাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব এতিয়া যিহেতু তোমালোকে এপটো ইনষ্টল কৰিবৰ কাৰণে এই কণতে ইনষ্টল এপ বুলি আহিব মোৰ অলৰেডি ইনষ্টল কৰা আছে সেইটো কাৰণে অহা নাই ঠিক আছে তো এই কণতে তোমালোকৰ ইনষ্টল এপ বুলি আহিব যদি নাহে মাত্ৰ এই ওপৰৰ তিনিটা ডাটা টিপি ইয়াতে ক'ৰবাত এড টু হোম স্ক্ৰীন বুলি ওলাব সেইটো টিপি দিলেই হ'ল হ'ব বাৰু তো যেতিয়া তোমালোকে এপটো ইনষ্টল কৰিবা তো মই সেইটো কাৰণে ডাইৰেক্ট এপটো লৈ গৈছোঁ 5 মিনিটমান লাগিব তাৰপিছত তোমালোকৰ ফোনত এনেকৈ এপটো আহি যাব হ'ব যেতিয়া তোমালোকৰ এপটো আহিলে নহয় তো ইয়াত তোমালোকে দেখা পাবা যে তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আছে ছেবা আছামিজ মিডিয়াম ছেবা ইংলিছ মিডিয়াম এই সকলোবোৰ আছে আৰু তলত তোমালোকৰ লাৰ্ণ উইথ গেমছ ইণ্টাৰেক্টিভ চিমুলেশ্যন এইখিনি আছে হ'ব আৰু তোমালোকে আমাৰ আকাংক্ষা যোনে অল আছাম ছেকেণ্ড ৰেংক পাইছিলে এইবাৰ মেট্ৰিকত তাইৰ লগত কৰা আমাৰ পডকাষ্ট চাব পাৰা কিয়নো তাই আমাৰ 2-3টা টেষ্ট দিছিলে বেছিকৈ পঢ়া নাছিলে কিয়নো মই জানুৱাৰীতহে লঞ্চ কৰিছিলোঁ এতিয়া তোমালোকৰ যদি একাউণ্ট এটা ক্ৰিয়েট হোৱা নাই যেতিয়া ওপৰত যদি লগ ইন বুলি দেখাই আছে তো এই লগ ইনত ক্লিক কৰিবা হ'ব লগ ইনত ক্লিক কৰাৰ পিছত তলত লিখা থাকিব ডোণ্ট হেভ এন একাউণ্ট তো যদিহে তোমালোকৰ একাউণ্ট নাই তেতিয়াহ'লে এই ডোণ্ট হেভ এন একাউণ্টত ক্লিক কৰিবা ডোণ্ট হেভ এন একাউণ্টত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত ডিটেইলছবোৰ দিব লাগিব ঠিক আছে তোমালোকে নিজৰ নামটো দিবা এটা পাছৱৰ্ড দিবা দিছা সেই পাছৱৰ্ডটোকে আকৌ ইয়াত লিখিবা তোমালোকৰ ফোন নাম্বাৰ দিবা এইটো সবতকৈ ইম্পৰ্টেণ্ট ঠিক আছে ফোন নাম্বাৰটো দিবা তাৰপিছত তোমালোকৰ স্কুলখনৰ নামটো লিখিবা তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবা নিজৰ ডিষ্ট্ৰিক্ট যিখন হয় যেনিবা আমাৰ ধৰি লোৱা বিশ্বনাথ তো আমাৰ বিশ্বনাথটো চিলেক্ট কৰোঁ তাৰপিছত তোমালোকে ক্লাছ চিলেক্ট কৰিবা ধৰি লোৱা মই এতিয়াও ক্লাছ 10তেই পঢ়ি আছোঁ চিলেক্ট কৰাৰ পিছত এই যে চাইন আপ বাটনটো যে আছে এই চাইন আপ বাটনটো ক্লিক কৰি দিবা চাইন আপ বাটনটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এই পেজটো ওলাই যাব লগ ইন কৰিবলৈ ইয়াত তোমালোকে যিটো ফোন নাম্বাৰ দিছিলা সেই ফোন নাম্বাৰটো দি পেলাই যিটো ফোন নাম্বাৰ দিছিলা সেই ফোন নাম্বাৰটো দিবা আৰু সেই ফোন নাম্বাৰটো দিয়াৰ পিছত পাছপৰ্টটো দি পেলাই লগ ইন কৰি দিবা হ'ল লগ ইন কৰাৰ পিছত এনেকৈ আহিব দেখিছানে এনেকৈ আহিব এতিয়া ধৰি লোৱা তোমালোকে ক্লাছ 10ৰ পঢ়িব বিচাৰিছা ক্লাছ 10ত যাবা ঠিক আছে যেতিয়া তোমালোকে ক্লাছ 10ত যোৱাৰ পিছত তোমালোকৰ যোনে পাৰ্চেছ কৰিম বুলি ভাবিছা সিহঁতি মাত্ৰ মই তোমাক ক্লাছটো মই 9ৰটো পাৰ্চেছ কৰি থোৱা আছে 10ৰটো পাৰ্চেছ কৰা আছে মই 9ৰটো দেখাইছোঁ পাৰ্চেছ কৰিম বুলি তোমালোকে ভাবা জাষ্ট ওপৰত গৈ তোমালোকে দেখাব ইয়াত আপগ্ৰেড নাও বুলি দেখাই থাকিব তোমালোকৰ ক্লাছটোৰ তোমালোকৰ মিডিয়ামটোৰ ক্লাছটোত ওপৰত আপগ্ৰেড নাও বুলি দেখাব ইয়াত জাষ্ট আপগ্ৰেড নাওটোত ক্লিক কৰিবা আপগ্ৰেড নাওটো ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ ৰেজৰ পেটো ওলাই যাব ইয়াত তোমালোকে নিজৰ ফোন নাম্বাৰটো দিবা ধৰি লোৱা মোৰ ভাগৰ ফোন নাম্বাৰ 3587 হ'ল নহয় তো ইয়াত তোমালোকৰ সব অপশ্যনছবোৰ ওলাব যিটো আপোনালোকে বোলে গুগল পে' থ্ৰু দি পে' কৰিব বিচাৰিছা গুগল পে' থ্ৰু দি পে' কৰা বা তেনেদৰে তোমালোকে পে' কৰিব পাৰা ঠিক আছে কিছুমানৰ বোলে সেই ফোনটোত গুগল পে' নাই তেতিয়াহ'লে এই এপছ এণ্ড UPI আইডিত যাবা আৰু তলত তোমালোকে ইয়াত তোমালোকৰ সেই গুগল পে' থকা ফোন নাম্বাৰটো দি দিবা তাৰপিছত যেতিয়া প্ৰচিড কৰিবা তাত তোমালোকৰ পে' কৰিব পাৰিবা যিটো ফোনত আছে এক্সট্ৰা সেই ফোন নটিফিকেশ্যন এটা ওলাব পে' কৰি দিলেই হ'ল হ'ব আৰু 499 অট'মেটিকেলি কাটি ল'ব তোমালোকে নিজে 499 দিব নালাগে হ'ব আৰু এইটো গোটেই এবছৰৰ কাৰণে দেই এইটো তোমাৰ এবছৰৰ কাৰণে হ'ল তেতিয়া আমি পে' কৰাটো বুজি পালোঁ ৰ'বা বাৰু এতিয়া সেয়া হ'ল এতিয়া আমি ফিচাৰ্ছবোৰ চাওঁ মই ফিচাৰ্ছবোৰ অলৰেডি তোমালোকক কৈছোঁৱেই ভিডিঅ' লেকচাৰ্ছত তোমালোকে ভিডিঅ'ছবোৰ পাবা কুৱেশ্যন বেংকত তোমালোকে কুৱেশ্যন বেংকবোৰ প্ৰেক্টিছ কৰিব পাৰিবা এক্সেল নোটছত তোমালোকে নোটছবোৰ পাবা মানুহে প্ৰব্লেম পায় এই টেষ্ট চিৰিজটোত তো আমি টেষ্ট চিৰিজটো চাওঁ তোমালোকে যেতিয়া টেষ্ট চিৰিজটোত টিপিবা নিজৰ ব্ৰাঞ্চটোৰ ৰ'বা মই এতিয়া ক্লাছ 10তে আছোঁ চ' এতিয়া তোমালোকে নিজৰ ব্ৰাঞ্চটোৰ টেষ্ট চিৰিজবোৰ টিপিবা অকণমান সময় ল'ব টেষ্টবোৰ লোড হওঁতে তো টেষ্টবোৰ লোড হৈ গ'ল চ' এনেকৈ টেষ্টবোৰ আহিব
তোমালোকে যিটো ছাবজেক্টৰ টেষ্ট দিব বিচাৰা সেই ছাবজেক্টটোত গৈ পেলাই জাষ্ট তোমালোকে ধৰি লোৱা মই বিজ্ঞানৰ দিছোঁ বিজ্ঞানৰ ভিউ ছিৰিজত টিপিবা হ'ব ভিউ ছিৰিজত টিপাৰ পাছত এনেকৈ অকণমান সময় ল'ব তাত তোমালোকক ক'ব যে তোমাৰ এডুকেশ্যনটোৱে চবতকৈ পাৱাৰফুল হয় তোমাৰ কাষৰ ৱৰ্ল্ডখন চেঞ্জ কৰিবৰ কাৰণে আমি পঢ়াটো অকল টপাৰ হ'বৰ কাৰণে পঢ়া নাই আমি পঢ়িছোঁ কিহৰ কাৰণে আমি তাৰ জৰিয়তে নিজে লাভ পাব পাৰোঁ আৰু লগতে আমি সমাজখনৰো কিবা এটা ভাল কৰিব পাৰোঁ হয় নহয় অঁ বাৰু তো ইয়াত তোমালোকে কি হ'ব ইয়াত তোমালোকে টেষ্টবোৰ পাবা ঠিক আছে সব টেষ্টবোৰ আছে এতিয়া মই কিছুমান টেষ্ট দিছোঁ আকৌ টেষ্ট দিবলৈ দিয়া আছে কিন্তু ধৰি লওক মই এটা টেষ্ট এইটোকে টেষ্ট দিব বিচাৰিছোঁ তো মই যেতিয়া ষ্টাৰ্টটোত ক্লিক কৰিম তোমালোকে যে ষ্টাৰ্টটোত ক্লিক কৰিবা ষ্টাৰ্টটোত ক্লিক কৰাৰ লগে লগে এক্সামটো ষ্টাৰ্ট হৈ যাব এতিয়া শুনা যেতিয়া এক্সামটো ষ্টাৰ্ট হ'ব তোমালোকে বেক কৰিব নোৱাৰা এতিয়ালৈকে ষ্টাৰ্ট নাই হোৱা তো ইয়াত তোমালোকে দেখা পাবা ইয়াত তোমালোকৰ একচুৱেলি ইনষ্ট্ৰাকশ্যনছবোৰ দিয়া আছে যে আমাৰ টোটেল 60 মিনিট কুৱেশ্যন 30টা আছে প্ৰতিটো কুৱেশ্যন কম্পালচৰি শুদ্ধ হ'লে 4 মাৰ্ক মাইনাছ হ'ব 1 মাৰ্ক যদিহে ভুল হয় এইটো আমি জেই বা নিটৰ যিখিনি হয় এণ্ট্ৰেঞ্চৰ লেভেলত বনাই দিছোঁ তো তোমালোকে কেনেদৰে কুৱেশ্যনছবোৰ কৰিবা কেনেদৰে চাবা সেইখিনি তোমাক ইয়াত বুজাই দিয়া আছে হ'ব আৰু তোমালোকে কোনটো তোমালোকে ভিজিটেই কৰা তেতিয়া এনেকৈ এনচাৰ কৰিছা গ্ৰীণ হ'ব ৰিভিউ কৰি থ'বলৈ থৈছা এনেকুৱা কালাৰ দেখাব আৰু এনচাৰটো দিয়া নাই তো সেইটো এনেকৈ দেখাই থাকিব হ'ল তো তোমালোকে এইখিনি পঢ়ি ল'বা তো তলত চোৱা এইখনত কৈছে যে মই সকলোবোৰ পঢ়িলোঁ আৰু মই এতিয়া একো চিটিং নকৰাকৈ টেষ্টটো ভালকৈ দিম যদিহে মই কিবা গণ্ডগোল কৰোঁ তেতিয়াহ'লে ডিচিপ্লিনাৰী একশ্যন মানে তোমালোকৰ টেষ্টটো ছাবমিট হৈ যাব সেইটোকে কৈছে তো জাষ্ট এইখনত এগ্ৰিটোত টিপি দিবা হ'ল হৈ গ'ল নহয় এয়া দেখাব ষ্টাৰ্ট এক্সাম কৰি দিলে এতিয়া লগে লগে ইয়াত এনেকৈ প্ৰশ্নবোৰ আহিব হ'ব যেনিবা এইটোৱে লেন্সৰ ক্ষমতাৰ এছ আই একক কি যেনিবা ডায়প্টাৰ মই দিলোঁ তাৰপিছত ছেভ এণ্ড নেক্সট হ'ল আছে এইটো তোমালোকে কৰিলা এনেই যেনিবা মই 2.25 × 10⁸ তাৰপিছত মই ছেভ এণ্ড নেক্সট কৰিলোঁ তো এনেকৈ ধৰিলে তোমালোকে চব প্ৰশ্ন দি গৈ আছা তো যেনিবা মই নোৱাৰোঁ তো ছেভ এণ্ড নেক্সট এনেকৈ গৈ আছোঁ বা মই ৰিভিউৰ কাৰণে থৈ গৈছোঁ বোলে এইটো বোলে মই জানো চাগে পাহৰিছোঁ তোমাৰ মই জানো এইটো তোমাৰ বায়'ত বুলি লিখিলোঁ যেনিবা ছেভ এণ্ড নেক্সট কৰিলোঁ এই যেনিবা মই নাজানো তো মই কিন্তু পিছত এবাৰ চামহি তো মই কি কৰিম তলত এই ৰিভিউ বুলি দি থৈ যাম হ'ব তলত বা এইটো মই দিলোঁ নহয় যেনিবা মই এইটো দিলোঁ কিন্তু মই এইটো হ'ব নালাগে তো এইটো ক্লিয়াৰটো টিপি দিম আকৌ হৈ যাব তাৰপিছত মই এইটো দিম বুজি পালা আকৌ বোলে মই এইটো ৰিভিউৰ কাৰণে থৈ গ'লোঁ তো তেনেকৈ ছেভ এণ্ড নেক্সট কৰি গৈ আছোঁ এতিয়া মই কোনকেইটা ৰিভিউৰ কাৰণে থৈছিলোঁ কোনকেইটা মই কৰিলোঁ সেয়া যদি আকৌ এবাৰ চাব বিচাৰোঁ এই ওপৰত দেখিছেনে এইটোত টিপিম ঠিক আছে এইটোত টিপিম তো ইয়াত তোমালোকে কোনকেইটা কৰিলা গ্ৰীণকেইটা কৰিলা এইকেইটা তোমালোকে নাই কৰা আৰু এইকেইটা তোমালোকে ৰিভিউৰ কাৰণে থৈ দিছা য'ৰে এইটো তোমালোকে এনচাৰো দিয়া আছে তো এনেকৈ তোমালোকে ওলাই থাকিব গ্ৰীণকেইটা কৰা ৰেডকেইটা নকৰা এনেকুৱা ভায়লেটকেইটা তোমালোকে ৰিভিউৰ কাৰণে থৈ গৈছা আৰু যদি তোমালোকে স্কিপ কৰি গুচি যোৱা যেনিবা মই 23ত গুচি গ'লোঁ তো তোমালোকে যিকেইটা স্কিপ কৰি গুচি গৈছা সেইকেইটা একচুৱেলি এনেকুৱা কালাৰৰ গ্ৰে কালাৰে ওলাই আছে হ'ব তো এনেদৰে তোমালোকে যেনিবা আকৌ 30 নম্বৰত আহিলা বা মই আকৌ 1 নম্বৰলৈ যাব বিচাৰিছোঁ তো তোমালোকে জাষ্ট ইয়াত টিপি পেলাই 1 নম্বৰলৈ আহিবা হ'ল যেতিয়া তোমালোকৰ আটাইবোৰ প্ৰশ্ন কৰি হৈ গ'ল এবাৰ তোমালোকে ইয়াত চালা চব দেখিলে যে মই চব কৰি হৈ গ'ল তেতিয়া কি কৰিবা তলত ছাবমিট এক্সামটোত ক্লিক কৰিবা ক'ত ক্লিক কৰিবা ছাবমিট এক্সাম তোমালোকক ক'ব যে তুমি 4টাহে এনচাৰ দিছা টোটেল কুৱেশ্যন 30টা আছিলে মই ক'ম যে কনফাৰ্ম ছাবমিট হ'ল যেতিয়া তোমালোকে এক্সামটো দি এনেকৈ কনফাৰ্ম ছাবমিট কৰি দিবা কনফাৰ্ম ছাবমিট কৰাৰ পিছত অকণমান সময় ল'ব তোমালোকৰ ৰিজাল্টটো এনালাইজ কৰোঁতে ঠিক আছে অকণমান সময় ল'ব ৰিজাল্টটো এনালাইজ কৰোঁতে এনালাইজ কৰাৰ পিছত তোমালোকৰ গোটেই হেৰিখিনি কৈ থাকিব যে মোৰ ভাগৰ এতিয়া কি হ'ল মোৰ ভাগৰ এটাহে শুদ্ধ হ'ল আৰু 3টা মোৰ ভুলেই হ'ল মই 26টা স্কিপ কৰিছোঁ তো তলত মই কেতিয়া এক্সামটো দিছিলোঁ তাত কিমান মোৰ শুদ্ধ হৈছে চব ক'ব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰবোৰ তোমালোকৰ তলত দি যাব হ'ব প্ৰতিটো প্ৰশ্নৰ উত্তৰবোৰ তোমালোকৰ তলত দি যাব যেনেকৈ মই এইটো ভুল এইটো উত্তৰ হ'ব লাগিছিলে এইটো বা মই তললৈ গ'লোঁ এইটো উত্তৰ হ'ব লাগিছিলে মই নিদিলোৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকৰ ইয়াত দিয়া আছে হ'ল এতিয়া এইখন হ'ল নহয় এতিয়া ইয়াৰ পিছত কি হ'ল ইয়াৰ পিছত যেনিবা মই চাব বিচাৰিছোঁ যে মোৰ ভাগৰ ৰেংক কিমান হ'ল এক্সাম ঠিক আছে মোৰ ভাগৰ এক্সামটোত ৰেংক কিমান হ'ল চাবৰ কাৰণে মোৰ ভাগৰ এক্সামটোত ৰেংক কিমান হ'ল অকণমান লোড হওঁতে আকৌ সময় ল'ব এই ৰেংক হ'লে তোমালোকে কি গম পাইছানে ৰেংকত এই জাষ্ট ওপৰত যাবা এইটোতো তোমালোকৰ নিজৰ পাৰফৰ্মেঞ্চবোৰ দেখাব আটাইবোৰ টেষ্ট কৰি তোমালোকে কেনেকুৱা হৈছে তোমালোকে 6টা টেষ্টৰ 4টা টেষ্ট দিছা তাৰপিছত তোমালোকে অকণমান চালা ইয়াত তোমালোকে দেখাবা লিডাৰ বৰ্ডত চোৱা মই আছোঁ 18 নম্বৰত মই কেনেকুৱা আছোঁ 18 নম্বৰত আছোঁ দেখাই দিছে বুজিছানে কিন্তু মই 3টা টেষ্ট দিছোঁ 6টাৰ ভিতৰত মই আছোঁ 18 নম্বৰ তো তোমালোক তেনেকৈ ৰেংকবোৰ দেখাই থাকিব চবেই চেষ্টা কৰিব একদম টপ ৰেংকত যাবৰ কাৰণে হ'ল টেষ্ট ছিৰিজটো হৈ গ'ল বুজি পালা টেষ্ট ছিৰিজখিনি কি আছে কিবা ডাউট থাকিলে তোমালোকে মোক সুধিব পাৰিবা হ'ব তো পে'মেণ্ট কেনেকৈ কৰে আমি গম পালোঁ টেষ্ট ছিৰিজ কেনেকৈ কৰে গম পালোঁ এতিয়া তোমালোকে সেয়াই তাৰপিছত তোমালোকে তলত যদি তোমালোকে লাৰ্ণ উইথ গেম চাব পাৰা ইণ্টাৰেক্টিভ চিমুলেশ্যনছবোৰ চাব পাৰা লগতে তোমালোকে ক্লাছ 9-10ৰ পাবা ইমানখিনি ফিচাৰ তোমালোকে পাবা
মই আশা কৰোঁ যে তোমালোকে এই এপটো বহুত ভালদৰে ইউজ কৰা যদি আৰু কিবা ডাউট আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিবা এইটো ভিডিঅ'তে ঠিক আছে বা মোক মোৰ ভাগৰ হোৱাটছআপ নম্বৰটো অলৰেডি তোমালোকক দিয়া আছে তো তোমালোকে হোৱাটছআপ নম্বৰত গৈ পেলাই মোক সুধিব পাৰা হোৱাটছআপত হ'ব আশা কৰোঁ তোমালোকক লগ পাম আশা কৰোঁ তোমালোকে এপটো বহুত ধুনীয়াকৈ ইউজ কৰি আছা আশা কৰোঁ তোমালোকৰ এই এপটোৰ পৰা বহুত বেছি সুবিধা হ'ব মই জানো যে এই এপটোৱে যদি তোমালোকে সদায় ৰেগুলাৰকৈ এটলিষ্ট এঘণ্টাৰ কাৰণে বা আধা ঘণ্টাৰ কাৰণে যদি সদায় ব্যৱহাৰ কৰা প্ৰেক্টিছ কৰিবৰ কাৰণে বুজিবৰ কাৰণে তেনেহ'লে তোমালোকক বহুত বেছি সুবিধা হ'ব আৰু বহুত বেছি স্মাৰ্ট ৱেত বুজি পাব পাৰিবা আমি সদায় নতুন ফিচাৰ্ছবোৰ এড কৰি থাকিম যোনে প্ৰিমিয়াম ছাবস্ক্ৰিপশ্যনবোৰ লয় সিহঁতে আমাৰ হোৱাটছআপ গ্ৰুপকেইটাত হোৱাটছআপ কমিউনিটিত জইন কৰে তো আমি সদায় নতুন ফিচাৰ্ছবোৰ তেওঁলোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ কেনেদৰে ব্যৱহাৰ কৰিব লাগে তো তোমালোকেও সোনকালে জইন কৰি লোৱা যদিহে জইন কৰা নাই যোনে জইন কৰিলা মই আশা কৰোঁ কেনেদৰে ইউজ কৰিব লাগে এবাৰ বুজি পালা বাই বাই